হাই ফ্ৰেণ্ডছ, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ পোনে তেজপুৰত থকা অগ্নিগড় পাহাৰ, আৰু সেই পাহাৰত ঐতিহ্যমণ্ডিত কি আছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহকচোন আমি গৈ থাকোঁ অগ্নিগড় পাহাৰ। আমি আহি উপস্থিত হৈছোঁ অগ্নিগড় পাহাৰৰ তলত। এয়া ওপৰলৈ আছে অগ্নিগড় পাহাৰ। আমি গৈ আপোনালোকক দেখাম তাৰ ভিতৰত কি আছে। তাৰ তলতে আছে দোকান পোহাৰ, কিবা কিবি কিনিব পাৰিব, ফুচকা খাব পাৰিব। আৰু এয়া হৈছে গাড়ী পাৰ্কিং, ইয়াত গাড়ী থ'ব পাৰিব। এতিয়া আমি লাহে উঠি গৈছোঁ ভিতৰলৈ। ফাৰ্ষ্ট আপুনি আহি পেলাই ইয়াত টিকেট কৰিব লাগিব। টিকেট 30 টকা লয়। 30 টকাত টিকেট কাটিব লাগিব। টিকেট কাটি ইয়াৰ ভিতৰত সোমাব লাগিব। এয়া দেখিছে অগ্নিগড় পাহাৰৰ ওপৰত আছে শিৱ। মই লাহে কেমেৰাটো লৈ যাম সেই স্থানলৈ। আহকচোন চাওঁগৈ ওচৰৰ পৰা কি আছে তাত। এয়া দেখিবলৈ পাইছে অগ্নিগড় পাহাৰত কি ধুনীয়াকৈ বনাই থোৱা আছে। শিৱ কৈলাশত বহি আছে, কি সুন্দৰকৈ বনাই থোৱা আছে। আপোনালোকে এবাৰ আহিলে এখন ভালকৈ চাই যাব পাৰিব। ইয়ালৈ আহিলে যাবলৈ মনেই নাযায়। বহুত সুন্দৰ ঠাই তেজপুৰৰ অগ্নিগড় পাহাৰ। এবাৰ আহিব আপোনালোকে। আৰু এতিয়া মই ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো ৰাস্তা অগ্নিগড় পাহাৰৰ ওপৰলৈ উঠি আহিব পাৰিব টিকেট কাটি পেলাই। টিকেট আপোনাৰ গেটৰ আগতে, গেটৰ ওচৰতে আছে, কাটিব পাৰিব। তাৰপৰা গেটত টিকেট কাটি পেলাই এইটো ৰাস্তাৰে ওপৰলৈকে উঠি আহিব পাৰিব। এয়া আপোনালোকে দেখিবলৈ পাইছে কাঠফুলা পকাৰে বনাই থোৱা আছে, কি সুন্দৰকৈ। তাৰ তলতে আছে দুটা ভেকুলী। আৰু এতিয়া মই লাহে দেখাবলৈ চেষ্টা কৰিছোঁ ঊষা আৰু অনিৰুদ্ধৰ বিয়া। ইয়াত দেখিবলৈ পাইছে ঊষা আৰু অনিৰুদ্ধৰ বিয়া। ঊষাৰে পিন্ধাইছে অনিৰুদ্ধক ফুলৰ মালা।
আৰু তাৰ কাষতে আছে চিত্ৰলেখাৰে ফুলৰ থালি লৈ আছে। ইয়াত দেখিবলৈ পাইছে কি সুন্দৰকৈ বনাই থোৱা আছে। আপোনালোকে যেতিয়া আহিব ইয়াত সকলোখিনি দেখা পাব। আৰু লাহে লাহে ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ উষাই অনিৰুদ্ধক হৰণ কৰি আনিছিলে তাৰ প্ৰতিমূৰ্তিও বনাই থৈছে। আপোনালোকে আহক আৰু চাই যাওক। তেজপুৰৰ অগ্নিগড় পাহাৰত সকলো সৌন্দৰ্য দেখা পাব। আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলাৰো সঁজুলি আছে। আপোনালোকে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিলেও তেওঁলোকে ইয়াত খেলিব পাৰিব। আহকচোন আমি অলপ সময় ইয়াকে চাওঁ। এয়া মই লাহে লাহে ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰৰ পৰিৱেশটো দেখাইছোঁ। আৰু এইটো ওপৰত একদম ওপৰত পাহাৰৰ এইটো বনাই থোৱা আছে এটা অশোক স্তম্ভ। আপোনালোকে দেখিছে এয়া অশোক স্তম্ভ। আৰু লাহে লাহে মই গৈ থাকিম আৰু কি আছে ইয়াত দেখাই থাকিম। আপোনালোকেও চাই থাকিব মোৰ ভিডিঅ'। আৰু আহকচোন আমি গৈ থাকোঁ তালৈ। আৰু কি আছে কাণলৈ যাম। এয়া অগ্নিগড় পাহাৰৰ নিচেই কাষৰতে আছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰৰ পাৰতেই অৱস্থিত এই অগ্নিগড় পাহাৰ। মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ নদীখন। এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ চিত্ৰলেখা আৰু উষা। আৰু উষাই অংকন কৰি আছিল অনিৰুদ্ধৰ এখন ফটো। তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে। আৰু চিত্ৰলেখাই যেতিয়া অংকন কৰি পেলাই অনিৰুদ্ধৰ ফটোখন উষাক দেখাইছিলে তেতিয়াই তেখেতৰ প্ৰেমত পৰিছিলে উষা। আৰু মই লাহে লাহে উঠি গৈ আছোঁ ওপৰলৈ। ওপৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ অগ্নিগড় পাহাৰটো দেখাবলৈ চেষ্টা কৰিম অলপ ওপৰৰ পৰা। আহকচোন চাওঁ কি আছে ওপৰৰ পৰা সম্পূৰ্ণ অগ্নিগড় পাহাৰটো।
এয়া দেখিছে হৰিহৰৰ যুদ্ধ মই ওপৰৰ পৰা দেখাইছোঁ। তালৈকো এতিয়া যাম তালৈকো যাম, আপোনালোকক দেখাই যাম কি আছে। আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। এই আমি তাৰ ওপৰৰ পৰা নামি আহিলোঁ তললৈ। এতিয়া আমি লাহে লাহে গৈ আছোঁ হৰিহৰৰ যুদ্ধস্থলীলৈ। আহকচোন চাওঁগৈ কাৰ কিয় হৈছিল যুদ্ধ, কি কাৰণে হৈছিল তাৰ অলপ বিৱৰি চাই লওঁ। এয়া দেখিবলৈ পাইছে এই হৰিহৰৰ যুদ্ধ। এইটো শিৱ হয়, শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিলে। এইজন শিৱৰ কাষতে বহি আছে বান ৰজা, আৰু তেওঁলোকৰ মাজতে আছে ব্ৰহ্মা। কিন্তু এয়া যুদ্ধ হৈছিলে। চাওক আপোনালোকে এই ভিডিঅ'। আৰু এয়া দেখিবলৈ পাইছে বান ৰজাৰে নাগপাশ অনিৰুদ্ধক। আমি আহি আকৌ কাঠফুলা পাই গ'লোহি। এতিয়া আমি তাৰ তললৈ যাম। আৰু মোৰ মোবাইলত চাৰ্জ নাই, ভিডিঅ'টো শেষেই হ'ব আৰু নোৱাৰিম কৰিবলৈ। এয়া চাওক ভিডিঅ'টো শেষেই হৈ গ'ল। আৰু দেখাবলৈ নোৱাৰিলোঁ আপোনালোকক, কিন্তু সম্পূৰ্ণ ভিডিঅ'ই কৰিলোঁ। এতিয়া আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ। লাইক কৰিব, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।